আজি এটা নতুন টপিক লৈ মই নৱই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে আজি থাম্বনেইলটো দেখি হয়তো গমেই পাইছে আজি মই কি বিষয়ে ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি পিনে শেষলৈকে ভিডিঅ'টো চাই থাকক। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যিসকলে ছাবস্ক্ৰাইব অলৰেডি কৰি থৈছে তেখেতলোকক ধন্যবাদ। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। কথাটো হ'ল যিসকল ব্যক্তিয়ে যি ক'ভিডৰ ভেকচিন অনলাইন স্লট বুকিং কৰি পিনে লৈছিলে সেইসকল ব্যক্তিৰ বাবে মোৰ এই ভিডিঅ'টো। আৰু যিসকলে অফলাইন যোগে লৈছিলে তেখেতলোকৰ কোনো ধৰণৰ আপডেট নাই। যদি মই গম পাওঁ তেন্তে মই সেই বিষয়েও ভিডিঅ' বনাম। এতিয়া কথাটো হ'ল যে আপোনালোকে প্ৰথমটো অনলাইন স্লট বুকিং কৰি পিনে প্ৰথমটো ভেকচিন ল'বলগীয়া হৈছিলে ফাৰ্ষ্ট ড'জটো। এতিয়া কোনো ধৰণৰ সেনেকুৱা অনলাইন স্লট বুকিং কৰিব নালাগে। আপোনালোকে যি প্ৰথমতে স্লট বুকিং কৰিছিলে সেই স্লট বুকিঙতে আপোনালোকৰ ছেকেণ্ড ড'জৰ যি ভেকচিনেশ্যন সেইটো আপোনালোকে পাব। আৰু আপোনালোকৰ ওচৰতে এটা মেছেজ পঠাব। সেই মেছেজটো আপোনালোকৰ এটা ডেট থাকিব, ডেট দিয়া থাকিব। আৰু প্ৰথম মেছেজটোত আপোনালোকৰ অকল জনাব যে কিমান আপোনালোকৰ ছেকেণ্ড ডেট ভেকচিনেশ্যনৰ ডেট পাইছেহি তাৰ বিষয়ে এইটো মেছেজটো থাকিব। আৰু আপোনালোকৰ নেক্সট আৰু এটা আপোনালোকে মেছেজ পাব। সেই মেছেজটোৰ লগত আপোনালোকৰ কনফাৰ্ম হ'ব যে কোন জেগাত আপোনালোকে ল'ব লাগিব বা আগৰ জেগাতে আপোনালোকক দিছেনে। সেই মেছেজটো পোৱাৰ পিছত আপোনালোকে যিটো জেগাত দিয়ে সেইটো জেগাত আপোনালোকে ভেকচিনটো ল'বলৈ পাৰিব। আৰু আপোনালোকৰ ওচৰলৈ প্ৰথম মেছেজটো এনেদৰে আহিব। ডিয়েৰ আপোনাৰ নামটো থাকিব, ইয়ৰ ভেকচিনেশ্যন ফৰ ছেকেণ্ড ড'জ ইজ ডিউ, আপোনাৰ ডেটটো থাকিব কিমান ডেটত দিয়ে, আপোনাৰ প্লিজ চিডিউল ইয়ৰ এপইণ্টমেণ্ট। তলত এটা লিংক দিয়া থাকিব, কিন্তু আপোনালোকে কোনো একো এপইণ্টমেণ্ট ল'ব নালাগে, আপোনাৰ আগৰ এপইণ্টমেণ্টতে হৈ যাব। আৰু ইয়াৰ পিছত আপোনাৰ ছেকেণ্ড মেছেজ আহিব। মেছেজটোতে আপোনালোকৰ থাকিব ক'ত ল'ব লাগিব ভেকচিনটো, আকৌ আপোনাৰ আগৰ জেগাতে দিছেনে পিছত আকৌ বেলেগত দিছে তাৰ বিষয়ে থাকিব। মেছেজটো চাই লওক। ছেকেণ্ড SMS-টো এনেদৰে দিছে, আপোনালোকে ভালদৰে পঢ়ি ল'ব। দিছ SMS চেণ্ট থট কুইক SMS DC লখিমপুৰ বেকেটত দিয়া আছে। Send your COVID-19 vaccination of second dose Covaxin is scheduled on 14 June 2021. Monday বুলি দিয়া আছে বেকেটত from 9 AM to 2 PM at Town Model School North Lakhimpur. Please bring your first dose vaccination certificate along with original ID proof. Regards NICSI. গতিকে আপোনালোকে আকৌ এপইণ্টমেণ্ট ল'ব নালাগে। এই মেছেজটো অহাৰ পিছত আপোনালোকৰ য'ত লিখা আছে চেণ্টাৰটো আৰু কিমানটাৰ পৰা কিমানটা টাইম দিয়া আছে সেইদৰে আপোনালোকে যাব আৰু ছেকেণ্ড ড'জ ভেকচিনেশ্যন আপুনি ল'ব পাৰিব। মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ঘৰতে থাকক, কুশলে থাকক আৰু সুৰক্ষিত হৈ থাকক। ধন্যবাদ। জয় অসম। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।